Hey guys, welcome back to my channel Lecture Ajokham আৰু এটা বহুত ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ তো টপিকটোৰ প্ৰথমতে মই এটা কুৱেশ্যন দিছোঁ আপোনালোকক আপোনাৰ ঘৰত পুৰণি বাইক আছে নেকি ধৰক 2023 চনৰ আগতে লোৱা বাইক যদি আছে তেন্তে কি কৰিব তাৰ কাৰণে কি অসুবিধা হ'ব আৰু সেই অসুবিধাৰ মূল কাৰণ কি মূল কাৰণটো কিহৰ কাৰণে হৈছে তো সেই গোটেইখিনি এই ভিডিঅ'টো মই আলোচনা কৰিম তো ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাব সো গাইজ মূল কথাটো হ'ল এই যে বাইকবিলাক দেখা পাইছে এই গোটেইবিলাক বাইক ন এটা সময়ত নহয় অতি সোনকালে আৰু ডেমেজ হৈ যাব আপোনাৰ যিটো বৰ্তমান ৰুল আহিছে সেই ৰুল মতে আপোনালোকে বাইকত যিটো বাইক বা স্কুটি বা ইভেন মাৰুতি গাড়ীটো যিবিলাক E20 যুক্ত নহয় অৰ্থাৎ আপোনাৰ যিটো তেল ভৰাব সেই তেলটো পেট্ৰলটো বেচিকেলি এতিয়া 100% পেট্ৰল নাপায় তাত 80% পেট্ৰল থাকিব আৰু 20% থাকিব ইথানল সেইটো সকলোৱে ইতিমধ্যে গম পাইছে কথাটো আৰু এই যে ইথানলটো থাকিব ইথানলটো যিটো আমাৰ গাড়ীত ভৰোৱা যাব তো ইথানলে কি কৰে হাৱা লয় আৰু যেতিয়া হাৱা ল'ব হাৱা লোৱাৰ পিছত এই টেংকিৰ ভিতৰত পানী ক্ৰিয়েট কৰিব যেতিয়া পানী ক্ৰিয়েট কৰিব পানী থাকিলেতো লোহা নাথাকে তো লোহা অৱশ্যে মামৰ ধৰিবই আপুনি যিখন বাইক চলাই আছে যদি সেইখন E20 চিষ্টেমেটিক নহয় তেনেহ'লে অৰ্থাৎ ইথানল যদি অকণমানো সহ্য কৰিব তাই নোৱাৰে আপোনাৰ ধৰক গোটেই বাইকখন আৰু লাহে লাহে ডেমেজ হৈ যাব অতি সোনকালে হ'ব লাহে লাহে ইমানো লাহে লাহে নহয় যে বহু বছৰ লাগিব টাইম লাগিব সোনকালে বেয়া হৈ যাব তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মই একদম শেষলৈকে একদম সম্পূৰ্ণ বুজাই দিওঁ আপোনালোকক কি ক্ষতি হ'ব পাৰে আপোনালোকৰ সেই বাইকখনৰ ক্ষেত্ৰত আৰু কেনেকৈ ইয়াৰ পৰা ৰক্ষা পাব পাৰি আৰু লগতে চেনেলটো যদি মোৰ নতুনকৈ আহিছে নতুনকৈ ভিডিঅ' চাইছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ তো গাইজ E20 যুক্ত বাইক আছে আপোনাৰ যিবিলাক বাইকত ইথানল যিটো থাকে আমাৰ ইথানলটো যাতে সি এবজৰ্ব কৰিব পাৰে ইঞ্জিনটো তেনেকুৱাকৈ বনোৱা হয় তো এতিয়া যিবিলাক নতুনকৈ বাইক আহিব বা নিউলি আপোনাৰ ওলাই আছে প্ৰডাকশ্যন তো সেইবিলাক মেক্সিমাম ইথানল এবজৰ্ব কৰিব পৰা টাইপৰ তেনেকুৱাকৈ ইঞ্জিন বনাই কিনে বাইকবিলাক আহি আছে তো আগতে যিখিনি বাইক আছিলে পুৰণা বাইক এপ্ৰক্স ধৰক 2022 চনৰ আগত যিখিনি আছিল প্ৰায় সেইখিনি ইথানল সহ্য কৰিব পাৰে এবজৰ্ব কৰিব পাৰে নাছিলে তাৰ ভিতৰত দুই এখন হেভি বাইক যিবিলাক থাকে সেইবিলাক মেবি থাকিব পাৰে দুই এখন তো আপোনাৰ যিখন বাইকৰ মেনু এখন থাকে মেনু বুক সেইখনত যদি আপুনি পঢ়ি চায় তেন্তে আপুনি গম পাই যাব যে কি পেট্ৰল বা কেনেকুৱা ধৰণৰ পেট্ৰল আপোনাৰ গাড়ীখনে এবজৰ্ব কৰিব পাৰে E20 যুক্ত হয় নে নহয় তো সেইটো আপুনি চেক কৰি ল'ব তো প্ৰথমতে ইয়াৰ পৰা যিটো আমাৰ অসুবিধা হ'ব সেই অসুবিধাটো হ'ল এক নম্বৰতে আপুনি যেতিয়া ইথানলযুক্ত পেট্ৰল ভৰাব আপোনাৰ যিটো পেট্ৰলৰ টাংকি সেইটো লাহে লাহে ডেমেজ হ'ব পেট্ৰল ভৰা যিটো আপোনাৰ টেংকি থাকে সেই টেংকিটো লাহে লাহে ভিতৰে মামৰ খাব ধৰিব আৰু লগতে আপোনাৰ সেই তেলটো যদি এবজৰ্ব কৰিব ইঞ্জিনে তেতিয়া ইঞ্জিনত যিবিলাক ৰাবাৰযুক্ত থাকে ন কিছুমান তো সেইবিলাক কি হয় নষ্ট হ'ব আৰম্ভ হ'ব আৰু আমি জানো যে বাইকখন যেতিয়া আমি বা স্কুটিখন যেতিয়া চলাই থাকোঁ তো ইঞ্জিনটো গৰম হয় লাহে লাহে তো সেই যিখিনি গৰম হয় আপোনাৰ সচৰাচৰ তো সেইখিনি গৰম অনলি নহয় তাতকৈ ডাবল গৰম হ'ব কি হ'ব এতিয়া আপুনি যিখিনি নৰ্মেলি গৰম হয় ইঞ্জিনটো কিছু সময় বাইকখন চলি থকাৰ পিছত তো তাতকৈ বেছি গৰম হৈ যাব দ্বিতীয়তে স্পেচিয়েলি বাইকবিলাকৰ ক্ষেত্ৰত আমি গিয়াৰ যিটো দিওঁ ষ্ট্ৰক তো সেইটো কি হ'ব আপোনাৰ কাম নকৰা হ'ব লাহে লাহে যিখিনি পুৰণি বাইক আছে সেইখিনি বেছি পুৰণিখিনি সেইখিনি ক্ষেত্ৰত এইটো বেছিকৈ হ'ব সঘনাই হ'ব আৰু ইতিমধ্যে হোৱা আৰম্ভ কৰিছে বহুতখিনি মানুহৰ কি ষ্ট্ৰকটো লাহে লাহে কাম নকৰা হৈ যাব তো তাৰ লগে লগে কি হ'ব আপোনাৰ যিটো মাইলেজ দিয়ে বাইকখনে আগতে ছাপ'জ ধৰক আপোনাৰ বাইকখনে 1 লিটাৰ তেল ভৰালে যদি ধৰক আপোনাৰ গ্লেমাৰ বাইক এখন আছে পুৰণি সেই বাইকখনে যদি আপোনাৰ 1 লিটাৰ তেল ভৰালে আপোনাক ধৰক 50 কিলোমিটাৰ মাইলেজ দিয়ে 50 কিলোমিটাৰ যদি মাইলেজ দিয়ে এতিয়া সেই 50 নাপায় আপুনি তাৰ পৰা কি হ'ব ইঞ্জিনিয়াৰিং সূত্ৰ মতে যিটো প্ৰকাশ পাইছে মেকানিকেল মতে তো সেইটো মতে হৈছে প্ৰায় ধৰক 3.5ৰ পৰা 6 to 7 সিমানলৈকে আপোনাৰ কি হ'ব যিটো আপোনাৰ মাইলেজ দিয়ে গাড়ীখনত সেই মাইলেজটো এতিয়া হ্ৰাস পাব অৰ্থাৎ ইমানখিনি মাইলেজ নিদিয়ে যিটো আপোনাক 50 কিলোমিটাৰ আগতে যদি দিছিল তে 50 নাপায় আপুনি মেবি 45 মান পাব তো মাইলেজটো এতিয়া কমি যাব তো গাইজ যিসকলে বৰ্তমান বাইক কিনিব সেইসকলে এইটো চাই ল'ব যে গাড়ীখন ইথানল এবজৰ্ব কৰিব পৰা হয়নে নহয় তাৰ ইঞ্জিনটো কমপ্লিট গাড়ীখন টেংকি ইঞ্জিন ষ্ট্ৰক এইবিলাক তো যদিহে সেইটো যুক্ত হয় তেনেহ'লেহে সেই বাইকখন কিনিব আৰু যদি আগৰ মডেলৰ বাইক তেন্তে নিকিনিব আৰু গাইজ ইয়াৰ পৰা হাত সৰা আৰু এটা উপায় আছে সেইটো হৈছে আপোনাৰ যিটো তেল ব্যৱহাৰ কৰে আমাৰ পেট্ৰলৰ এটা স্পীড বা XP 100 বুলি এটা পোৱা যায় সেইটো প্ৰিমিয়াম কোৱালিটি পেট্ৰল হয় যদি আপুনি সেইটো ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ বাইকখন প্ৰায় সংখ্যক ভালে থাকিব চ' গাইজ ভাৰত চৰকাৰৰ যিটো সিদ্ধান্ত লৈছে ইথানল এড কৰাৰ পেট্ৰলত তাৰে মূলতঃ 3টা কাৰণ আছে আৰু সেই 3টা হৈছে দেশৰ ইকনমিকেল ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ মূলতঃ প্ৰধান সেই 3টা কাৰণ আৰু সেই প্ৰধান 3টা কাৰণ প্ৰথমটো হৈছে আমাৰ 85% যিটো খাৰুৱা তেল আমি ইউজ কৰোঁ দৈনন্দিন তো সেই খাৰুৱা তেলটো আমাৰ দেশৰ বাহিৰৰ পৰা ক্ৰয় কৰা হয় তো সেইটো যদি আমি বাহিৰৰ পৰা ক্ৰয় কৰাটো কমাই দিব পাৰোঁ তেনেহ'লে আমাৰ বৈদেশিক মুদ্ৰাৰ ক্ষেত্ৰত বহুখিনি হ্ৰাস হৈ যাব আমাৰ ভাৰতৰ ইকনমিক ক্ষেত্ৰত সেইটো বহুত লাভদায়ক হ'ব তো গাইজ ইয়াৰ দ্বিতীয় যিটো কাৰণ হৈছে সেই দ্বিতীয় কাৰণটো হৈছে
ইথানলটো হৈছে সাধাৰণতে এটা জৈৱিক ইন্ধন, অৰ্থাৎ এইটো সাৰুৱা তেলৰ নিচিনা সেই মাটিৰ তলৰ পৰা উলিওৱা তেনেকুৱা টাইপ নহয়। আমি যিবিলাক খেতি বাতি কৰোঁ তাৰ পৰা এইটো ইন্ধনটো ইন্ধন হিচাপে পৰিস্থাপন কৰি উলিওৱা হয়। তো এই ইন্ধনটো যদি আমি ব্যৱহাৰ কৰিম, তো ব্যৱহাৰ কৰিলে কি হ'ব, আপোনাৰ পেট্ৰল ইউজ কৰিলে সাধাৰণতে যিটো আপোনাৰ হেৰি হয়, যিটো ধোঁৱা ওলায় গাড়ীখনৰ পৰা, সেইটো ধোঁৱাটো সাধাৰণতে বিষাক্ত হয় বহুত। তাতে কাৰ্বন মনক্সাইড বহুত মানে বিষাক্ত এবিধ গেছ সেইটো উৎপন্ন হৈ কিনে সেইটো আমাৰ বায়ুমণ্ডলত এড হৈ যায়। তো সেই কাৰ্বন মনক্সাইড যিটো গেছ ওলায় সেইটো একেবাৰে হ্ৰাস হৈ যাব, তাৰ ফলত আমাৰ বায়ুমণ্ডল দূষিত নহয়। 3 নম্বৰ কাৰণ, ইয়াৰ পৰা আমাৰ কৃষকসকল বহুতো লাভৱান হ'ব। লাভৱান হোৱাৰ মূল কথাটো হৈছে ইথানল যিটো ব্যৱহাৰ কৰিম, সেই ইথানলটো একচুৱেলি ওলাই ক'ৰ পৰা। তো ইথানল যিটো প্ৰস্তুত কৰা হয় ইন্ধনটো, তো সেইটো প্ৰস্তুত কৰা হয় কুঁহিয়াৰ মাকৈ বা যিবিলাক পচনশীল শস্য আমাৰ সোনকালে পচি যায় বা পচি নহয় যায় তেনেকুৱা বিলাক শস্য আছে, সেইবিলাকৰ পৰাই মানে ইন্ধনটো মানে ক্ৰিয়েট কৰা হয়। চ' এই ইন্ধনটো ক্ৰিয়েট কৰিবলৈ আমাক যথেষ্ট পৰিমাণৰ এইবিলাক খেতিৰ প্ৰয়োজন হ'ব। তো এইবিলাক বস্তু যেতিয়া আমাক লগা হ'ব, মানে এই শস্যবিলাক, তো কুঁহিয়াৰ মাকৈ বা সহজতে পচি যোৱা তেনেকুৱা টাইপৰ খাদ্য শস্যবিলাক, তো কি হ'ব, খেতিয়কবিলাকে এইবিলাকৰ উৎপাদন যিটো আছে উৎপাদন বৃদ্ধি কৰিব লাগিব। সিহঁতে যেতিয়া খেতিৰ উৎপাদনটো বৃদ্ধি কৰি দিব, তেতিয়া সিহঁতৰ লাভদায়ক হ'ব পাৰিব। তো এই 3টা হৈছে মূল কাৰণ। চ' গাইজ, এয়াই আছিলে ইথানল এড কৰাৰ কাৰণ আৰু ইথানল এড কৰাৰ পিছত হ'ব পৰা আমাৰ অসুবিধা। তো ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।